प्रमोद बरई এই রাস্তায় যে আহা যোৱা কৰিছে হ্যাঁ আমার ঘর দুয়ার চাই গৈছে আমাক কি সহায় দিছে হ্যাঁ আমাক কি সহায় দিছে प्रमोद बरई আমাক কি দিছে উপায় এই লৰা ছোৱালী কিমান কষ্ট কৰি আহা যোৱা কৰি আছে আকৌ দিন স্কুল কলেজ ক্ষতি হৈ যায় হ্যাঁ আমাক কি উপায় দিছে এই খৰা মানুহ এটা কিমান কষ্ট কৰি আহা যোৱা কৰে তাৰ বেচাৰা খৰি গাড়ী আছে এই গাড়ীখন নিবা নৰে এই খোজকাঢ়ি আহা যোৱা কৰি আছে নাগৰিদিলি পৰাই प्रमोद बरई 3-4 বাৰ আহি গৈছে এই ৰাস্তাটো হ্যাঁ কি ৰাস্তা মানে এই রাস্তা বনাই দিম বুলি কৈছে আৰু পাথৰ ফেলে দিম বুলি কৈছি 100 গাড়ী পাথৰ ফেলে দে ক'ত হৈছে একোই দিয়া না আমাক সেই কাৰণে ইবাৰ আমি ভোটো নেদাও এই ৰাস্তা নহয় গলে আমি ভোটাই নেদাও হ্যাঁ নাই আমি এই ৰাস্তা নহয় গলে আমি ভোটাই নেদাও ভোট নেদাও রাস্তাটো লাগে কারণ আমি যেতিয়া কলেজত যাও পরীক্ষা দিয়াতে মই ভালকে পরীক্ষা সময়মতে যাই না পাও আর কলেজত যাও তাতেও আমি সময়মতে যাই না পাও বারিষা দিন আমার বহুত কষ্ট হয় রাস্তাবোৰ বহুত বেয়া হয় আর সাইকেল অহা যোৱা করা বহুত কষ্ট আর নদী আহে ঘুরি ঘুরি গলেও আমার বহুত টাইম ক্ষতি হৈ যায় না আমি সময়মতে পরীক্ষা দিব পারো আকো কৰিব নোৱাৰো আৰু গতিকে আমি এটাই অনুৰোধ জনাম চৰকাৰক যাতে আমাৰ ৰাস্তাটো অতি সোনকালে যাতে আমাক মানে বনাই দিয়ে যাতে আমিও যাব পাৰো কলেজত যাব পাৰো বা আমাৰ গাঁৱৰে কাবাৰ বেমাৰ হল কাবাৰ অসুবিধা হল সময়মতে কোনেও কত যাব নোৱাৰে আৰু বাৰিষা দিনত আমিতো ইটো ৰাস্তাৰে যাব নোৱাৰো এইটো নদী আছে সেইটো ৰাস্তাৰে যাও সেইটো ৰাস্তাৰে গলে আমাৰ সময়মতে যাব নোৱাৰো বহুত বেয়া হৈ যায় সাইকেলতো যাবই নোৱাৰো খসকাৰি যাব লাগে এইখিনি আৰু যাতে এইখিনি সহায় কৰি দিয়ে আমাক চৰকাৰে বহুত বছৰ ধৰি যেটো দয়াৰাম চৌধুৰীৰ পথ নিৰ্মাণৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক বহুত অৱগত কৰাইছো আমাৰ যেটো দলৰ মানে কি ধৰক সরকার জুনে নাহক কিয় বিপিএফ আহিছিল 15 বছর রাজত্ব কৰিলে তেখেতসকলক আমি অৱগত কৰাইছিলো যে এতিয়া আমাৰ ইউপিপিএল সরকারক আমি অৱগত কৰাইছো বা বিভাগীয় কৰ্তৃপক্ষক আমি অৱগত কৰাইছো যে আমাৰ এই দয়াৰাম চৌধুৰী পথটো অতি সোনকালে আপোনালোকে নিৰ্মাণ কৰি দিয়ক নহলে আমাৰ এই আজি 11খন গাঁও আমি বিধ্বস্ত হৈ আছো আমাৰ স্কুলত ল'ৰা ছোৱালী নিবৰ কাৰণে আমাৰ 6 মাহ আমি বিশেষ অসুবিধাত ভুক্তভোগী হৈ থাকো ল'ৰা ছোৱালী আমাৰ স্কুলত যাব নোৱাৰে আৰু আমি একেবাৰে অতিকৈ দুখীয়া গাঁও আমি প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালীক দিব নোৱাৰো সরকারি স্কুলতে দিওঁ খাতৰবাৰী হাই স্কুলত দিওঁ আমি গতিকে বাৰিষাৰ 6 মাহটো আমাৰ একদম ল'ৰা ছোৱালী স্কুলত আনাৰ কাৰণে আমাৰ অসুবিধা হয় আৰু এটা বেমাৰী যদি নিব লাগে আজি আমাৰ অসমৰ ভিতৰত আটাইতকৈ সাংঘাতিক সিনাৰী আমি এটা দেখিবলৈ পাওঁ আমাৰ বেমাৰীক যেহেতুকে মানে কি আমি ঠেলাও না যায় তাত আমি কিন্তু এই যেটো হাঙি কৰি নিয়া হয় এনেকুৱাকৈ আমি নি ফেলে নাগৰিকজুলি আদৰ্শ হস্পিটেলত আমি ভৰ্তি কৰিবলগীয়া হয় গতিকে মই प्रमोद बरो सारक मैं এটা অনুৰোধ জনাও তেখেতে আমাৰ বিটিআৰৰ চিফ তেখেতে আজি 5 বছৰ ৰাজত্ব কৰিলে কিন্তু তেখেতে আমাক বহুত প্ৰতিশ্ৰুতি দিছিল কিন্তু প্ৰতিশ্ৰুতি আসলতে ফুটুকাৰ ফ্যান হৈ ৰৈ আছে গতিকে তেখেতক আমি আজি তেখেতক এটা আহ্বান জনাম যে তেখেতে অতি সোনকালে যেটো দয়াৰাম চৌধুৰীৰ পথটো নিৰ্মাণ কৰি বোল্ডাৰ পেস্টিংৰ বা জিও বেগৰ যেটো ব্যৱস্থা কৰে এইখিনি কৰাৰ কাৰণে তেখেতক আমি টানি অনুৰোধ জনাইছো অন্যথা আমাৰ গাঁৱে আজি 11খনকৈ গাঁও আছে আমাৰ এই 11খন গাঁৱে অহা বিধানসভাৰ ইলেকশ্যনৰ ভোট বৰ্জন কৰাৰ কাৰণে সিদ্ধান্ত লৈছে দুখৰ বিষয় এই যে আমাৰ যেটো বাল্টিপাৰ তলৰ পৰা যেটো আমাৰ দয়াৰাম চৌধুৰী পথ আছিলে গতিকে এই পথটো আজি কেইবা বছৰে ধৰি আমাৰ বিপিএফ সরকার থাকাৰ পৰাই গতিকে বিপিএফ সরকার আজি বহু বছৰ আজি দিম কালি দিম আজি কৰিম কালি কৰিম কৰি বহু দিন ঠগাই থাকিলে আমাক গতিকে এতিয়া বৰ্তমান প্ৰমোদ বড়ো সরকারও এতিয়া বৰ্তমান আমাৰ 5 বছৰ উকলি গলে যোৱা নাই যদিও যাব গতিকে তেখেতেও এটা এফালে ফাৰ্ষ্ট তেখেত যেতিয়া তাৰমানে এটা আহিছিল
আহাৰ প্ৰথম বছৰতে তেখেতে আমাৰ এইবিলাকৰ বল্ডাৰ পেটচিন দিম, মানে 100 গাড়ী বল্ডাৰ দিম, কিবা দিম, মানে ৰাস্তাটো বনাই দিম, মানে বহু ধৰণৰ মানে তেখেতে প্ৰতিশ্ৰুতি দিছিলে। গতিকে সেই প্ৰতিশ্ৰুতি তেখেতে মানে প্ৰতিশ্ৰুতি হৈয়ে থাকিল। গতিকে বৰ্তমানলৈকে আমি বৰ্তমানলৈকে আমাৰ ল'ৰা ছোৱালী স্কুলত যাতায়াতৰ কাৰণে বহুত অসুবিধা। লগতে আমাৰ কোনোবা যদি এজন বেমাৰী আছে, গতিকে সেই বেমাৰীজনৰ কথা মানে আমাৰ এতিয়া গাড়ী মটৰ নাহে। গতিকে আমাৰ চাৰিওফালৰ পৰা আমি তাৰমানে বহুত তাৰমানে আমি মানে দুৰ্ভগীয়া হৈ আছো। মানে আমাৰ গাড়ী মটৰ অনাৰ কাৰণে কোনো মানে সমস্যা, বহুত সমস্যা, গাড়ী মটৰ অনা পথ নাই। গতিকে সেই আমাৰ এতিয়া বৰ্তমান প্ৰমোদ বড়ো চৰকাৰ চলি আছে, তেখেতে তাৰমানে কি ইলেকশ্যন আহিলে মাত্ৰ কি তেখেতে কয় যে মানে অমুক কৰি দিম, ভোগ কৰি দিম, অমুকত ৰাস্তা কৰি দিম, তমুকত মাথাউৰি কৰি দিম। তেখেতে বহুত ধৰণৰ কথা তাৰমানে কয়। গতিকে তেখেতে যেতিয়া ইলেকশ্যন যেতিয়া পাৰ হয়, ইলেকশ্যন পাৰ হোৱাৰ পিছত মানে তেখেতৰ কোনো ধৰণৰ তেখেতৰ মানে কি কোনো ৰাস্তাৰ ফালেও কোনো দেখা পোৱা নাযায়। গতিকে আমাৰ মানে কোনো এটা বস্তু মানে তেখেতৰ ভাল হেৰি এটা আমি দেখা পোৱা নাই। কাৰণ তেখেতে আমাক ইমান মানে কি ঠগেই আছে আমাৰ এই ৰাইজখনক। আমাৰ ধৰক চাওক, তিনিআলি চকৰ পায় আমাৰ যিটো আমাৰ এই বাল্টি পাৰ যিটো মানে ঔটতল আছে, ঔটতলৰ পৰাই আমাৰ তিনিআলিলৈকে আমাৰ ইমান তাৰমানে আমাৰ মানে অসুবিধা হৈ আছে। গতিকে আমাৰ কোৱাৰ মানে কোনো মানে ভাষাই নাই। গতিকে তেখেতসকলে আহে, যায়, চাই পেলাই আজি কৰি দিম, কালি কৰি দিম, আমাৰ ঠিকাদাৰ পঠাম, কিবা পঠাম, মানে কোনো ধৰণৰ আমি মাত্ৰ পঠাম বুলিহে কয়, কিন্তু কোনো ধৰণৰ ঠিকাদাৰ নাহে বা কোনো ধৰণৰ কোনো কাম কৰি দিয়া নাই। গতিকে সেয়েহে আমাৰ আজি এই ৰাইজ ওলাই তাৰমানে আমাক আমি মানে ৰাস্তাৰ কাৰণে মানে আমি মানে দলে পেলাই মানে ওলাই অহাৰ কাৰণে আমি মানে মনস্থ কৰিছো। এইবাৰো মাটি দিলে দি আমাৰ খেতিত মাটি নাই, বন্ধ হল তাৰ পৰা। আৰু গৰম লাগবে বেছি।